কেতিয়াবা পৃথিৱীখন হেৰাই গৈছেনে আপোনাৰ পৰা? নহয়, মই আমি থকা পৃথিৱীখনৰ কথা কোৱা নাই। সেই পৃথিৱীখনৰ কথা কৈছোঁ যিখনত আপুনি গঢ় দি লৈছিল আপোনাৰ মনৰ মাজত। সেইখন পৃথিৱীৰ কথা কৈছোঁ যিখন কেৱল আপুনি আপোনাৰ বিশেষজনক লৈ ৰচিছিল। সেইখন পৃথিৱীৰ কথা কৈছোঁ যিখনত বতাহৰ সলনি কেৱল ভালপোৱা বলিছিল, ফুলৰ সলনি য'ত সপোনবোৰ ফুলিছিল। হেৰাই গৈছে নেকি কেতিয়াবা সেই পৃথিৱীখন? অচিন হৈ পৰিছেনে আজন্মৰ চিনাকিজন? আৰু তাৰ পাছত আমি কি কৰোঁ? নিজকে বন্দী কৰি দিওঁ এটা দুৰ্গৰ মাজত। আমাৰ চাৰিও কাষটো বেয়া বুলি নিজকে পতিয়নি নিয়াই যন্ত্ৰণাৰ বাকচটোত হেঁচি হেঁচি ভৰাই পেলাওঁ হাঁহি আৰু হেঁপাবোৰ। এটা সময়ত সেইবোৰ পচি কেৱল হুমুনিয়া হৈ ওলাই আহে, আৰু আমি আমাৰ অজানিতে কটাবলৈ লওঁ এটা বেৰঙী জীৱন। হৈছে ন আপোনাৰো এনেকুৱা? কিন্তু কিয়? বিশ্বাস কৰক, ইমানো বেয়া নহয় আমাৰ পৃথিৱীখন। কেতিয়াবা সময়বোৰ বেয়া থাকে। আপোনাৰো আছিল চাগে। তাৰ অৰ্থ নিজক হেৰুৱাই পেলোৱা জানো? এবাৰ সুযোগ দি চাওক সময়ক। চাব আপোনাক আচল বৰাই ভাল পোৱা দিব জীৱনে। যিয়ে এৰি গৈছে তেওঁৰ কাৰণে নিজক কষ্ট দিয়া কি অৰ্থ? আপুনি আপোনাৰ বাবে। আৰু কি জানে, এই মৰম আকলোৱা মানুহবোৰক ভগৱানেও কেতিয়াও অকলশৰীয়া নকৰে। এবাৰ মূৰ তুলি চাওকচোন, আপোনাৰ কাষতে কিজানি আছে আপুনি বিচাৰি থকা শেষ নিশাজোৰ। পাহৰি যাওক পুৰণিবোৰ। স্মৃতি হ'লেই যে মনত ৰাখিবই লাগিব তাৰোতো কোনো মানে নাই। এনেও বুকুখন ঠেকেচি থকা স্মৃতিতকৈ পাহৰণি বহুগুণে শ্ৰেষ্ঠ।